Hey guys, আজি মই আপোনালোকক কম আপোনালোকে কেনেকৈ নিজৰ ফেচবুকৰ পোষ্টবোৰ পাব্লিক কৰিব, কেনেকৈ ষ্টৰি পাব্লিক কৰিব আৰু পাব্লিক কৰি কেনেকুৱাকৈ 1K 2K এনেকৈ লাইক পাব। তো ভিডিঅ'টো শেষলৈকে চাই যাব। মই আপোনাক গোটেইখিনি ট্ৰিক ক'ম আৰু তো ভিডিঅ'টোৰ সৈতে লাগি থাকক আৰু মোৰ চেনেলত যদি আপুনি প্ৰথম আহিছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। তো তোমালোকৰ ফেচবুকত গৈ পেলাই এনেকৈ থ্ৰী ডট অপশ্যনটো যে দেখিছে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ছেটিং এজ প্ৰাইভেচিত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ছেটিং বুলি পাবা, তাতে ক্লিক কৰিলে হ'ল। ক্লিক কৰি পেলাই এফালে তলফালে আহিব, আহি পেলাই ফলোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্ট এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি পেলাই এটা চাওক মোৰ পাব্লিক হৈ আছে, আপোনালোকৰ হয়তো ফ্ৰেণ্ডছ বুলি থাকিব। তো অল পোষ্ট পাব্লিক কৰি দিব। এটা যিমান আছে এভৰিৱান পাব্লিক, এটা এভৰিৱান বুলি আছে এভৰিৱান কৰি দিব আৰু এটা ফ্ৰেণ্ডছ বুলি থাকিলে পাব্লিক কৰি দিব। আৰু এইবিলাক কৰাৰ পিছত এইফালে আহিব, আহি পেলাই প্ৰফাইল এণ্ড টাগিং বুলি অপশ্যন এটা পাব, এটা ক্লিক কৰিব। এটা ক্লিক কৰিলে এটা চাওক মোৰ ফ্ৰেণ্ডছ, এইটো ফ্ৰেণ্ডছে থাকিব। এটা ফ্ৰেণ্ডছ কৰি দিব আৰু এইফালে এইটো দেখাই আছোঁ, অলপ ৰ'ব। এইটো আপোনালোকৰ হয়তো ন হৈ থাকিব পাৰে, য়েছ কৰি দিব আৰু কিছুমান হয়তো য়েছ থাকে আৰু এইটো ফ্ৰেণ্ডছ বুলিয়ে থাকিব। আৰু ইফালে আহিলে এটা আপোনালোকৰ প্ৰফাইল এণ্ড ৰিভিউ টাস্ক এণ্ড ইয়ৰ পোষ্ট সেইটো অন কৰি দিব। তেতিয়া আপোনাৰ পোষ্টবোৰত কোনোবাই কমেণ্ট কৰিলে ৰিভিউ হৈ যাব। তাৰপিছত এইফালে আহি হাউ পিপুল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ এইটো অপশ্যনত ক্লিক কৰাৰ পিছত এটা আপোনালোকৰ ফ্ৰেণ্ডছ বুলি থাকিব, পাব্লিক কৰি দিব। তাৰপিছত এইটো আপোনালোকৰ ফ্ৰেণ্ডছ বা ফ্ৰেণ্ডছ বুলি থাকিব, তো এইটো পাব্লিক কৰি দিব। তাৰপিছত তলফালে আহি এটা ফ্ৰেণ্ডছ বুলি থাকিব, আপুনি এভৰিৱান কৰি ল'ব। তো এইখিনিয়ে আজি ভিডিঅ'টো। যদি বুজি পোৱা নাই দুবাৰ চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাম।